নমস্কাৰ সবাইকে গাইস কি খবৰ কলে আশা কৰিছো সকলো ভালে আছে ডেফিনেটলি ভাল কিয় লাগিব নহলে মোৰ ভিডিও কোনে চাব নহয় সঁচাবা সদায় সবে সুখত মংগলত থাকক হেতুই বিচাৰো এটা কবলে পন্থ বজোৱা নাই মানে যোনখিনি অন্তৰবা কৈছো হেতু কথা আৰু বাকি ভাবি আছে কেন কালি কোন নাইকে হৈ গলো মেইন কেছ অলপ ফুৰিব গৈছিলো হেতু কথা ৰাতি অলপ ওলাই গলো এই কাৰণে ভিডিও বনোৱা নহল সো আজি ভিডিওটো বনাব লৈ আইছো আৰু আজি ফাইনালি এই বছৰৰ ফাৰ্স্ট স্পেশাল ভিডিও মানে স্পেশাল ভিডিও আজি আছে কোন বেস্ট নহয় 2025 আমি কি ফোন দেখা পাম এই 2025 আমি কি ফোন দেখা পাম সকলো কেটা ফোনৰ বিষয়ে কম সকল নহয় কেটা যে লিক্স উলাইছে হেগিটাৰ যিমান কি ৰিপৰ্টস পাইছে নিউজ পাইছে যিমান আৰ্টিকেল পাইছে এই গুটেখিনি মিলাই কৰি আজি এটা বনাইছো এখন ডায়েৰী গম পাই মই ডায়েৰীখন গুটেখিনি লিখি আইছো এই সকলো স্পেসিফিকেশনস কিনি কম কোনটো কেনক হ'ব পাৰে কিছুমান অলপ দুটা চেঞ্জেস হ'ব পাৰে বাট যিমানখিনি 99% আনসার্স লৈ আইছো হেখিনি আজি মই কম ঠিক আছে সো হিসাবতে ভিডিও আমি আৰম্ভ কৰো 2025 ৰ কি ফোন চাও বলক ভিডিও আৰম্ভ কৰো আৰু বলক কিমান পৰা আৰম্ভ কৰো হয় না স্টার্ট সো প্ৰথম লগম Samsung S25 Ultra Samsung ন শুনিয়ে ভাল লাগে কি কয় Samsung S25 এটা Snapdragon প্ৰচেসৰ পাব পাৰে লগত আপোনাৰ ক্যামেৰা চেঞ্জ হ'ব অলপ ক্যামেৰা আৰু আপগ্ৰেড কৰিব আৰু লগত আৰু যোনটো Samsung অলৱেজ সকলোৱে বিচাৰিছে yes wine UI chipset যোনটো ক'ব গলে পাৰফেক্ট আৰু 16GB RAM ৰ ওপৰত হ'ব লগত আপোনাৰ 22 জানুৱাৰী 2025 তেনকা মানত লগ পাইটো লঞ্চ হ'ব পাৰে তো 20 জানুৱাৰীত অলৰেডি গলে দ্যাট মিন্স what ফোন লঞ্চ হ'ল মেইন কেছ কানে মাজতে ভিডিও বনোৱা হোৱা নাছিলে সো এই ভিডিওটো আৰু দুদিন তিনটা মোৰ পিছত আহি যাব সো নো টেনশন এই উইকত পুৰা কমপ্লিট থাকে ভিডিও বিকজ আৰু মোৰ পাঁচটা ভিডিও বনাব আছে এই পাঁচটা ভিডিও বনাই দিয়াৰ পিছত মই টেনশন ফ্ৰী মই আপডেট থাকিম এই বছৰ ঠিক আছে সো হিচাপত এটাই বস্তু ভাল তে ফোনখৰ এটাই ভাল লঞ্চ হৈ থাকে হিচাপত যদি আপোনাৰ 20টা ফোন লঞ্চ হ'ল মই কন্টিনিউ ডাইৰেক্ট বনাই দিলো 20টা ফোন লঞ্চ হ'ল মই এক মাহ ৰখি দিলো এক মাহ এটা ফোন লঞ্চ যেটা থাকে 22টা ফোন তাৰ নেক্সট মান্থ যদি বনাই দিম মই আপডেট হৈ যাম ন আপডেট হৈ গলো কেছটো এনেকুৱা সো এই মোবাইলৰ ক্ষেত্ৰত এই বস্তুটো ভাল আৰু মোবাইল মোৰ জান হয় হেতু কথা বিকজ কিয় জান হয় ডেফিনেটলি আজি যোনটো টপিকৰ ভিডিও আছে বিদ্যা মোবাইলটো সো হেতুৱে কথা হয় নহয় আৰু সবে নিজৰ মোবাইল কিয়নো ভাল নাপায় নিজৰ এটা অংগ এটো বাকি ক'ব গলে বেছি নকওঁ নহলে এখন জিওগ্ৰাফি হিষ্ট্ৰি ক্লাছ যাব এটো কথা নেক্সট আপোনালোকৰ আইফোন SE yes মন আছে না আইফোন SE সৰুকে মোবাইলটো যে হয় নহয় yes ফাইনালি আইফোন SE প্ল্যান কৰিছে আইফোন SE 4 বা আইফোন AR হ'ব পাৰে নামটো এটা মানে লিক্স বিলাকৰ মতে লঞ্চ তো হ'ব ঠিক আছে সো হিচাপত 60 Hz এখন ডিসপ্লে হ'ব যেটো ক'বলে মজা লগত আপোনালোকৰ 6.1 OLED ডিসপ্লে পাব লগত 12 MP সেলফি কেমেৰা 4500 mAh এটা বেটাৰী পোৱা চান্স বহুত আছে আৰু মাৰ্চৰ মে মাহত লঞ্চ হ'ব IP68 পাব আৰু আইফোন 14 ৰ নিচিনাই থাকিব বেক সাইড তো আপোনাৰ সিৰামিক শিল তেনেকৈ সব পাৰফেক্ট থাকিব কিন্তু বেছি আশা নকৰিব কি বেছি আশা কৰিলে আৰু 45000 মিনিমাম এই ফোনটো আপোনালোকে পাই মাৰ্কেট দেখা পাব পাৰে ঠিক আছে সব এই ফোনটো হাই সেলিংত যাব বিকজ কিয় আপোনাৰ যিমান হওক এপলে জি কৰে বহুত ভাবি চিন্তা কৰে সো হিচাপত ডেফিনেটলি এই ফোনটো চাই মজা লাগিব যেতিয়া আহিব ভিডিওটো টেক কাষ্টমাৰ বনামে কেটিক মজুৰি এটা কিনি লওঁ হয় নহয় হেতুই বছৰ কিনিব মন গৈ থাকে পইচাটোহে নিমিলা সৰি বেকগ্ৰাউণ্ড সাউণ্ডৰ কাৰণে মই দিছিলো আৰু নেক্সট আপোনালোকে Samsung FE যোনটো সিৰিজ এই সিৰিজত ক'ব গলে Samsung Slip S25 সিৰিজ বুলি এটা নতুনকৈ আহিব পাৰে যোনটো ক'ব গলে চান্স আছে 6mm পাতল হ'ব পাতলটো ঠিক আছে 6mm মাই গড বহুত পাতল হ'ব ক'ব গলে লগত আপোনাৰ 120 Hz ডিসপ্লে হ'ব IP68 ৰেট Snapdragon 8 Elite প্ৰচেছৰ পাব পাৰে লগত 4700 নহলে 5000 mAh বেটাৰী হ'ব লগত আপোনাৰ 200 MP এটা ক্যামেৰা 50 MP টেলিফটো আৰু 50 আল্ট্ৰা ওয়াইড এংগল লেন্স আৰু ক'ব গলে এটো under 70000 আপোনালোকে ক'ব গলে এই মাৰ্কেট দেখা পোৱা চান্স বহুত আছে ঠিক আছে নেক্সট আমাৰ OnePlus 6.4 ইঞ্চ এখন ডিসপ্লে লগত আপোনাৰ Snapdragon 8 Lite তো OnePlus ক'ব গলে পাৰ ফোন Snapdragon 8 Lite দিয়ে পাৱাৰফুল ষ্ট্ৰং প্ৰচেছৰ তিনটা ক্যামেৰা 50 টেলিফটো 50 আল্ট্ৰা ওয়াইড এংগল লেন্স 50 প্ৰাইমাৰী ক্যামেৰা লগত আপোনাৰ নেক্সট 12+20 যোনটো ক'ব গলে Fold it 2 দেখা পাইছে স্ক্ৰিনত আপোনালোকে সো 12+ minimum 20 so it's definitely মানে কি আপোনাৰ X স্ক্ৰিনত ফুল ক্ৰপছ 12 আৰু খুলি দিলে মেইন যোনটো সেন্টাৰ ক্যামেৰা থাকিবা সেলফিটো 20 থাকিব যোনটো ক'বলে পাৰফেক্ট আৰু নেক্সট আপোনাৰ কোৰিয়াৰ 50 watt wireless charger দিও 5900 mAh বেটাৰী
আৰু হিচাপত 50,000 বা 70,000 সৰি 1.5 লাখ টকা নহলে 1,70,000 টকা এই ফোনটো পাও দেখা আমি মাৰ্কেটত পাম হেটো কথা নেক্সট আপোনালোকৰ Pixel 10 series so definitely যিবালে হক Google পিছতটো কিমান থাকে definitely বছৰ Google এটা সাৰপ্ৰাইজ দিয়ে definitely আৰু মোৰ ফেভাৰিট আটাইতকৈ ফেভাৰিট মোৰ Google Pixel মই বহুত ভাল পাওঁ ওভাৰ iPhone চলাই আছো বা definitely তেনেকুৱা মই Google টো বহুত ভাল পাওঁ আজিলে ফোনটো কিনা ড্ৰিম আছে যদি ভৱিষ্যতে যদি কিতাবা হয় definitely কিনিমে ফোনটো চেনেলত দেখামে এটা কথা সো Pixel 10 series ত আপোনাক AI features পাব যেটো ক'বলে very important Apple intelligence যেটো ক'বলে very important Apple intelligence নহয় AI features sorry আপডেট আপোনালোকে বহুত পাব আৰু আপডেট ক'বলে বহুত কিবা কি ওলাই আছে Chipset ko bole update pabo jun definitely important 10 Pro Plus ko bole ever series ulawa pare e Google Pixel thik ase 10 Pro ba 10 Pro Plus aur apunar 6.3 LPTO 120 Hz AMOLED display hobo jun ko bole moza logot etar Google attack favorite processor friend ha nijor own processor jenega amar Samsung aru Apple thake Tensor G5 jun attack power processor ba Google Pixel flexible level of hetu kotha next apnar Google dangor company hoy to definitely বহুত খিনি plan banai de hetu বহুত dangor company definitely বহুত খিনি kom pai sobe aru 40 plus 48 plus 48 camera tinta camera thakibo aru 42 selfie camera 4700 battery aur apnar Android 14 best hobo jutu kobo gole alop disappointed lage but ekunai Google hoy so soli jabo problem nai 90000 নহলে 1,40,000 টাৰ মাজত হ'ব বহুত আন্তৰ আছে আই থিং 1 লাখ টকা আহি যাব পাৰে বাজেট 90000 ডেফিনেটলি ভাল হ'ব এটা আমাৰ কাৰণে কিনিবলে তো আমি iPhone Pro নিকিনলো হৈ যাব 17 Pro নিকিনলো হৈ যাব আই জলদি কৰিলো বাৰু ডেফিনেটলি ইনো আসতে হয় আজি iPhone 17 Pro বিষয়ও কম এটা কথা সো ঠিকে আছে বেস্ট ফোন আৰু এলুমিনিয়াম ফ্ৰেম হ'ব মাৰ্চৰ নহলে এপ্ৰিলৰ মাজত লঞ্চ হ'ব যেটো ক'বলে আহি আছে মাৰ্চ চাও যদি আহে ভিডিও টেক্সটত পাই যাব আপডেটেড এটা কথা Next apnalok last eta update ase iPhone 17 yes সকলো কাৰেক্ট শুনি আছে iPhone 17 finally market gar param jeno bosa bosa ulai thaka iPhone 18 19 20 and iPhone 100 শুনি ঠিক না যদি জিয়াই থাকো হন নহয় সো iPhone 17 জুনখিনি আছে নিউ এক্সপেৰিমেন্ট বহুত কিবা কিবি কৰা আছে আৰু এটা দুখৰ কথা কি আগৰ বছৰ 16 ইমান সেল নহল বহুত ৰেটিং তলত মানে কি ফোনটো ভাল বৰাল বাট মানুহলকে ইমান ইন্টাৰেষ্ট নপৰিলে 16 টো ওপৰত সো একান ডেফিনেটলি মোৰ লগৰ বগতো দেখা নাই iPhone 16 চলিছে কথা কৰা জন্তু নেক্সট আপোনাৰ পৰ ইয়াৰ জন্তু গ্লাস কব গলে মানে গুড ফ্ৰেম টু পম্পাস এলুমিনিয়াম বুলি কৈছে আৰু গ্লাস কব গলে আপোনাৰ তলত থাকিব উপৰখিনি জুনখিনি ফ্ৰেম থাকে ক্যামেৰাৰ হেখিনি থাকিব কব গলে পম্পাস এলুমিনিয়াম আৰু তলৰখিনি গ্লাসৰ থাকিব লগত আপোনাৰ ক্যামেৰা সাইজটো কব গলে চেঞ্জ হোৱা চান্স বহুত আছে এটো কব গলে কৈছে আইফোনে 60% 70% চান্স আছে আৰু ডিসপ্লে চেঞ্জ পাব ক্যামেৰা মেজৰ আপডেট আছে চেঞ্জ আছে ক্যামেৰাত আৰু কব গলে এটো 1,40,000 টকাত কব গলে 17 Pro বেছি বজনটো Apple ৰেট কব গলে সদায় একেই থাকে হেতুৱে কথা আৰু বাকি কো আপডেট নাই আপডেট থাকিলে তো জনামে হেতুৱে বাকি ভিডিও ইমানখিনি আছিল কবলে কোনে আপোনাৰ ভিডিও কেনেকৈ লাগিল মোক জনাব লগ পাম নেক্সট ভিডিও এই পটিছত এটা বাবে জয় অসম শুভৰাত্ৰি